मोनसे इनाय खास्रि बिस्रि जाथाय साननि समावनो खास्रि बिस्रि सुबुंखौ बुथारदों सासे सुबुङा बे जाथाया जादों दिखियाजुलि रेभिनिउ सार्केल बिबानगिरि मावख'नि लांगोनायाव मिथिनाय बादिब्ला साननि समावनो महिरी उत्तम दासखौ इनाय बुथारदों निरज खदाल मुंनि सासे सुबुङा हानि बेले बेजे सोमोन्दोआव महिरी उत्तम दासखौ निरज खदाला साननि समावनो सिखाजों खास्रि बिस्रि दानथारदों उनाव इनायै सुबुं बुथारग्रा सुबुं निरज खदाला दिखियाजुलि पुलिस थानायाव सारेन्डार जायो होननानै मिथिनो मोन्दों। আপুনি মোক চিনি পাইছে মই আপোনাক লোকক সম্পূৰ্ণ কথা ক'ব লাগিব 2015 চনত এই নিৰঞ্জন খুদালে মোৰ ঘৰত ষড়যন্ত্ৰমূলকভাৱে পেন পিষ্টল ৰাখি মোৰ কুমলীয়া ল'ৰা লক্ষ্যজ্যোতি দাসক এইখন থানাতে এৰেষ্ট কৰিছিলে তেতিয়াৰ চাৰ্কুল অফিচাৰ ছাৰ আছিলে মাননীয় জয়ন্ত চৰকাৰ ছাৰদেৱ এখেত সদায় পৰোপকাৰী আছিলে তেওঁ ঘৰৰ মানুহতকৈ দুখীয়া নিচলা মানুহক বেছি প্ৰাধান্য দিছিলে সেইকাৰণে তেওঁ নিশখাই মানুহ এজনক মাটিৰ কেছত অকণমান সহায় কৰি দিছিলে সেই সংক্ৰান্তত নিৰঞ্জন খুদালে ষড়যন্ত্ৰ কৰি 2015 চনৰ 10 জানুৱাৰীৰ নিশা মোৰ ল'ৰাক এৰেষ্ট কৰাই আজিও সেই কেছ গোচৰাধীন হৈ আছে তাৰপিছত তেওঁ ভাবুকি দিয়ে মই ৰবৰডেলা চেণ্টাৰত গম পাওঁ কিন্তু আমি একো কৰিব নোৱাৰোঁ কিয় আমি হ'লো দুখীয়া মানুহ আমি যেনে তেনে চলি থাকোঁ তেওঁ এই সংক্ৰান্ততে এই মাটি বাৰী সম্পৰ্কীয় কাৰণেই তেওঁ মোৰ স্বামীক আজি হত্যা কৰিছে ইয়াৰ আগতো তেওঁলোকে মোৰ স্বামী ওলাই যাব নোৱাৰে মোৰ ল'ৰা ওলাই যাব নোৱাৰে মই ওলাই যাব নোৱাৰোঁ আমাক মৰণৰ ভাবুকি দি আছিলে তথাপিতো আমি প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখি ৰাইজৰ ওপৰত বিশ্বাস ৰাখি আমি গতানুগতিকভাৱে চলাচল কৰি আছিলোঁ মিছা কথা হ'বই নোৱাৰে নিৰঞ্জন খুদাল শুক্ৰু খুদালৰ ভতিজা হয় কিন্তু শুক্ৰু খুদালক তেওঁ নামমাত্ৰ সহায়হে কৰিছিলে মই আপোনালোকক আগতেই কৈছোঁ যে তেওঁ দুখীয়া মানুহক সহায় কৰি ভাল পায় তেওঁ নিজৰ পত্নী ল'ৰা বোৱাৰী নাতি নাতনিতকৈও তেওঁ দুখীয়া মানুহক সহায় কৰি ভাল পাইছিলে আৰু এইটোৱে তেওঁৰ দুৰ্বলতা আছিলে তেওঁ আনক সহায় কৰিব যোৱাটোৱে তেওঁৰ হ'ল প্ৰথম আৰু প্ৰধান দুৰ্বলতা হয় খুব দুখৰ বিষয় আমি যিটো ঘটনা ঘটি গ'ল মানে এইটো ঘটনা হ'ব নালাগিছিলে আমি বিশেষকৈ গম পালোঁ তেখেতে উত্তম দাস মহৰী আমাৰ ঢেকিয়াজুলি ৰাজ্য চক্ৰৰ অন্তৰ্গত মহৰী তেখেতে কিন্তু যিটো ঘটনা কিহৰ বাবে হ'ল কেনেকুৱা হ'ল এতিয়ালৈকে আমি গম পোৱা নাই আৰু যি দুখীয়ে এতিয়া চাৰেণ্ডাৰ কৰিছে বুলি আমি গম পাইছোঁ থানাত আমি আহিছে তেখেতৰ নামটো এতিয়ালৈকে মানে স্পষ্ট হোৱা নাই তেখেতে থানাত চাৰেণ্ডাৰ কৰিছে বুলি গম পাইছোঁ কিন্তু আমি এইটো এটা ভাল এটা তদন্ত হ'ব লাগে যি দুখী তেওঁ উচিত শাস্তি পাব লাগে আমি বিবাদ আছিল নেকি সেইটো সন্দৰ্ভততো এতিয়ালৈকে আমি গম পোৱা নাই কিন্তু যদি কিবা আছে তেনেহ'লে তদন্তত ওলাই পৰোঁ তদন্ত ওলাই পৰিলে নিশ্চয় দুখীক মানে শাস্তি পাব লাগে আমি এইটোৱে বিচাৰোঁ আদিবাসী হয় এইটো খুব বেয়া হৈছে দিন দুপৰতে যে এজন মানুহক যে এনেকুৱা মানে নিৰ্মমভাৱে হত্যা কৰিছে তেওঁ কাটি দিছে এইটো খুব দুখৰ বিষয় কিন্তু মানুহে চাই থকা নিচিনা হৈছে তেখেতক মানে এই দিন দুপৰতে মাৰি মানে মৃত্যুমুখত পেলাইছে কাৰণ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে নেকি হয় আমিতো এইটোৱে মানে এতিয়া মানে নিজৰ মানে এটা নিজক আশা কৰিছে যে মানুহৰ এটা নিৰাপত্তা নোহোৱা হৈছে মানে আপুনি অসমৰ গৃহ বিভাগক কি ক'ব এই বিষয়ে আমি অসমৰ গৃহ বিভাগ এইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া মানুহক মানে নিৰাপত্তাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব লাগে আমাৰ আজি চাৰ্কুল অফিচাৰ ওচৰতে যদি তেনেকুৱা যদি এটা ঘটনা ঘটে তেনেহ'লে অন্য জেগাত আৰু কি হ'ব দিনতে মেইন ৰোডত হয় দিনতে মেইন ৰোডত মানে হয় আমি যিটো আমাৰ অফিচত এটা গোচৰ আছিলে আমি যিটো গম পাইছোঁ যে 2009 পৰা তেওঁলোকৰ এটা সংঘাত আছিলে আমাৰ উত্তম দাস বুলি যিগৰাকী মহৰীক মাৰিছে তেওঁ আৰু যিজন মানুহৰ লগত আজি যোনে মাৰ্ডাৰটো কৰিছে ইয়াত যোনে চাৰেণ্ডাৰ কৰিছে এতিয়া তো তেওঁলোকৰ লগত এটা সংঘাত চলি আছিলে 2009 চনৰ পৰা মাটিৰ সংঘাতেই আছিলে তো সেই সংঘাতটোৱে চলি আজি আহি পেলাই তেওঁ এটা এনেকুৱা এটা মানে ষ্টেপ উঠাই আমাৰ যিজন আমাৰ উত্তম মানে পেজিশ্যন ৰাইটাৰ আছিলে তেওঁক আজি দিন দুপৰতে তেনেকৈ মাৰি দিব আত্মসমৰ্পণ কৰিছিল তেওঁক অলৰেডি ইয়াত আহি থানাত চাৰেণ্ডাৰ কৰিছে তেওঁক এতিয়া পঠিয়াই দিয়া হৈছে তেওঁ কাষ্টডিত গৈছে ইয়াত FIR দিব তেওঁলোকৰ পত্নী উত্তম দাসৰ ৱাইফ আহিছে তেওঁলোকে গোটেই বস্তুখিনি লিখি পেলাই এজাহাৰ এখন দিয়া হ'ব ছাৰ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে নেকি NDC অফিচৰ সন্মুখতে তেনেকৈ তাহাঁতি কাটিছে দিন দুপৰত ছাৰ কি ক'ব মানে
সেইটো বুলি নকওঁ, নিৰাপত্তাটো আছে, কিন্তু অলপ দুষ্ট চক্ৰৰ মানুহ আছে তাত জড়িত হৈ আছে। এইটো উচিত তদন্ত হ'লে গোটেইখিনি মানুহ ওলাই আহিব। মই নাভাবোঁ যে তেওঁ অকল এজন মানুহে কাটিছে, এইটোত অকণমান তদন্ত হ'ব, তদন্তত গম পোৱা যাব যে এইটোত অলপ কনস্পিৰেচি আছে। আমি ধৰক এতিয়া মইতো তেনেকৈ এজাহাৰ দিব নোৱাৰোঁ, কাৰণ মোৰ ফালৰ পৰা নহয়। যদি দৰকাৰ হয় মই এখন পুলিচত এজাহাৰ দিম যে আমাৰ যিহেতু একেবাৰে অফিচৰ সন্মুখত কাটা হৈছে। কিন্তু তেওঁলোকে যিটো 2009 চনত কোৰ্টত কেছ হৈছিলে, কোৰ্টত কেছটোৰ পিছত তেওঁলোকে তেজপুৰত কেছ খেলিছিলে। কেছ খেলি তেওঁলোকে 2015 চনত তেজপুৰত হাৰিলে। আজি যিটো পাৰ্টীয়ে ক্ৰাইমটো কৰিছে, তেওঁ কেছটো হৰাৰ পিছত আকৌ এইটো কেছ কৰি পেলাই গুৱাহাটী হাইকোৰ্টত গ'ল। গুৱাহাটী হাইকোৰ্টত আমি যিমানখিনি জানো তাত দুটা কেছ আছিলে, সেই দুটা কেছো তেওঁলোকে হাৰিলে। পিছত তেওঁলোকে এখন ইণ্টাৰলকেটৰী এপিল কৰিছিলে, কিন্তু সেই কেছটোৰ এতিয়ালৈকে কোনো হিয়াৰিং হোৱা নাই বা কোনো নটিচ হোৱা নাছিলে। তো সেইটো কাৰণে কেছটোতো তেওঁলোকে হাৰিছিলে, মাটিটো পাব লাগিছিলে এওঁলোকেই, কিন্তু সেই কেছটো হাৰাৰ কাৰণে চাগে মই ভাবোঁ তেওঁলোকে চাগে এইটো ষ্টেপ ল'লে। মানে এনেকুৱা কথা, তেওঁ কেছটোৰ কাৰণে তেওঁলোকে এই আমাৰ উত্তম দাসে তেওঁক অকণমান গাইডেঞ্চ দি আছিলে যে আপুনি কোৰ্টত কেনেকৈ কেছ কৰিব লাগে, কাৰণ লিখা পঢ়া নজনা মানুহ আছিলে, যিটো অপজিট পৰিয়াল আছিলে। তো তেওঁলোকক অকণমান দিহা পৰামৰ্শ দি থকা কাৰণে এওঁৰ ওপৰত অকণমান গ্ৰাজ আছিলে। বহুত মানুহ জড়িত হৈ আছে নেকি ছাৰ? মোৰ লাগিছে অলপ, মানে থাকিবও পাৰে। উত্তম দাসে গাইড কৰাৰ কাৰণে কেছটো জিকিছিলে তেওঁলোকে। সদায় কোৰ্টত যিটো সত্য সেইটোৱে এষ্টাব্লিছ হয়। চ' কোৰ্টৰ সত্যতা হিচাপত তেওঁলোকে কেছটো জিকিছিলে, তাৰপিছত হাইকোৰ্ট কৰা হ'ল। হাইকোৰ্টতো তেওঁলোকে দুটা কেছত অলৰেডি হাৰিলে। পিছত এটা ইণ্টাৰলকেটৰী এপিল কৰা হৈছিলে, ইণ্টাৰলকেটৰী এপিলটোৰ এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। কিন্তু 2018 পৰা এতিয়ালৈকে মই যিমানখিনি জানো কোনো মানে নটিচ যিটো আহে, নটিচো হোৱা নাছিলে। পৰৱৰ্তী গম পাম আমি কি আছে কি নাই। সেইটো মই এতিয়া নকওঁ, কাৰণ যিহেতু এতিয়াও ছাবজুডিয়াছ হৈ আছে। এটাই ক'ম যে এওঁলোকৰ পাৰ্টিত যিটো ধৰক আজি উত্তম দাসে ঢুকালে, তেওঁলোকে অলৰেডি 6টা কেছ জিকিলে। আমি ইমানো সোমোৱা নাই, কিন্তু যিখিনি আমি জানো 4-5টা কেছত তেওঁলোকে জিকিলে। লাষ্ট এটা এপিল আছিলে, সেইটো তেওঁলোকৰ কি হয় আমি নাজানো, কিন্তু সেইটোৱে কথা আৰু 5টা কেছ জিকাৰ পিছত ধৰক লাষ্ট এটা হিয়াৰিং আছিলে আৰু বাকী। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।